পাঠ দিম। পাঠটোৰ নাম ফল-মূল। এটা কবিতা। তোমালোকে কিতাপখন মেলি লোৱা আৰু আঙুলিৰে ধৰি ধৰি যোৱা। আম, জাম, লেটেকু, পনিয়ল, সুমথিৰা, কমলা, বেল, নাৰিকল, ঔটেঙা, মৌচুমী, লিচু, পিচফল, ভিন ভিন নামৰ এইবোৰ ফল। আমলখি, শিলিখা, জলফাই, ভোমোৰা, অমিতা, তিয়ঁহ, বগৰী, অমৰা, আঙুৰ, নাচপতি, আঙুৰ, আপেল, নাচপতি, মধুৰিআম, এইবোৰ ফল-মূল আমিয়েই খাম। মালভোগ, চেনিচম্পা, মনোহৰ, ভীমকল, দিগজোৱা, সুন্দা, জাহাজী, সুমিষ্ট ফল। বিভিন্ন প্ৰকাৰৰ এইবোৰ ফল আঠিয়া কলে দিয়ে শৰীৰত বল। কঁঠাল, কৰ্দৈ, আনাৰস, বাঙি, ভিন ভিন ফলৰ নাম ধৰিলোঁ দাঙি। এতিয়া চোৱা, প্ৰথমতে চাবা, প্ৰথম লাইনটোতে আছে আম, জাম, লেটেকু, পনিয়ল, এইবোৰ একোটা ফলৰ নাম। আম কেনেকুৱা ফল খাই পাইছা নহয় তোমালোকে? আম টেঙা, কিন্তু পকিলে ই মিঠা হয়। তেনেকৈ জাম, লেটেকু, পনিয়াল, সুমথিৰা, কমলা, বেল, নাৰিকল। সুমথিৰা, কমলা একেই, কমলাৰ আন এটা নাম সুমথিৰা। ঔটেঙা, মৌচুমী, লিচু, পিচফল, ভিন ভিন নামৰ এইবোৰ ফল। এই সকলোবিলাক হৈছে ফলৰ নাম। কিছুমান ফল মিঠা, কিছুমান টেঙা, কিছুমান কেঁহা আৰু কিছুমান তিতা ফলো আমি পাওঁ, কিন্তু তিতা ফল আমি খুব কমেইহে পাওঁ। আমলখি, শিলিখা, জলফাই, ভোমোৰা। আমলখি, শিলিখা, জলফাই, ভোমোৰা। এই ভোমোৰা, আমলখি, শিলিখা ত্ৰিফলা বুলি কোৱা হয় আৰু এই ফল তিনিবিধক একেলগে ত্ৰিফলা কয় আৰু এইবিলাক কেঁহা ফল। অমিতা, তিয়ঁহ, বগৰী হৈছে বহুগুটীয়া ফল। এই ফলবিলাকৰ গুটি বেছি। অমৰা, বগৰীৰ এটা গুটি, বগৰী, অমৰা এটা গুটি থকা ফল। তিয়ঁহ, অমিতা বহুগুটীয়া ফল, বেছি গুটি আছে। আঙুৰ, আপেলৰো বেছি গুটি আছে, নাচপতিৰ বেছি গুটি আছে, মধুৰিআমৰো বেছি গুটি আছে। এই ফলবোৰ আমি খাওঁ। এই কথাটোকে এই ফল মূলৰ কবিতাটোত কোৱা হৈছে। ঠিক তেনেকৈ কল খাওঁ আমি, মালভোগ, চেনিচম্পা, মনোহৰ, ভীমকল। ভীমকল দেখিছানে? ভীমকলৰ বহুত গুটি, আঠিয়া কল বুলি কোৱা হয়। দিগজোৱা, সুন্দা, জাহাজী, সুমিষ্ট ফল। সুমিষ্ট মানে মিঠা ফল। এই মিঠা ফলবিলাক খাই আমি বহুত ভাল পাওঁ। তোমালোকেওতো ভাল পোৱা, হয়নে? বিভিন্ন প্ৰকাৰৰ এইবোৰ ফল আঠিয়া কলে দিয়ে শৰীৰত বল। আঠিয়া কল এবিধ শক্তিবৰ্ধক ফল। আঠিয়া কল খালে আমাৰ শৰীৰত বহুত শক্তি পোৱা যায়। কঁঠাল, কৰ্দৈ, আনাৰস, বাঙি, ভিন ভিন ফলৰ নাম ধৰিলোঁ দাঙি। তেনেকৈ কঁঠাল বহুগুটীয়া ফল, কৰ্দৈ বহুগুটীয়া, কিন্তু কৰ্দৈ টেঙা ফল। আনাৰস, বাঙি এইবিলাক মিঠা ফল। গতিকে আমি এই ফল মূল কবিতাটো বিভিন্ন ধৰণৰ ফলৰ বিষয়ে পঢ়িলোঁ। তোমালোকে কবিতাটো পঢ়িবা কেইবাবাৰো আৰু মুখস্থ কৰিবা। এই বানানবিলাক ভালদৰে চাবা। তাৰপিছত আমি এই কি ফল মিঠা আৰু কি ফল টেঙা বা কেঁহা, এই বিষয়ে আমি পিছত পঢ়িম দেই। এতিয়া ফলবিলাক তোমালোকে মুখস্থ কৰিবা আৰু ভালদৰে পঢ়িবা আৰু বহীত এবাৰ ১ নম্বৰ বহীটোত এবাৰ লিখি থ'বা। এতিয়া চোৱা ক্ৰিয়াকলাপবিলাক, তোমালোকে তাৰ পিছৰ পাঠটো চোৱাচোন। ১ নম্বৰ আছে মিঠা আৰু টেঙা ফলৰ নাম ভাগ ভাগ কৰি লিখোৱা। ইয়াত কিতাপখনৰ ছবি আঁকি দিয়া হৈ আছে, তোমালোকে মাত্ৰ চাই যোৱা। মিঠা ফলৰ ভিতৰত আছে অমিতা, আপেল, কল আৰু চেৰি ফল। এই চাৰিটা আছে। এই চাৰিটাৰ উপৰিও আৰু বহুত মিঠা ফল আমি খাইছোঁ। তেনেকৈ টেঙা ফলত আছে কমলা, আঙুৰ, আম, এইটো ৰবাব টেঙা।
এই 4টা ফল ইয়াত আছে। 4টা ফলৰ উপৰিও আৰু বহুতো ঔটেঙা, কৰ্দৈ টেঙা, এনেকৈ বহুত টেঙা ফল আমি পাওঁ। এই টেঙা ফল আৰু মিঠা ফলৰ ভাগ কৰি তোমালোকে 2 নম্বৰ বহীত লিখিবা। 2 নম্বৰত আছে বিভিন্ন বতৰত হোৱা ফলৰ নাম লিখোৱা। কিছুমান ফল আমি বেলেগ বেলেগ বতৰত পাওঁ। গৰমৰ দিনত পাওঁ আমি কি? কঁঠাল, আম, জাম, এইবিলাক গৰমৰ দিনত হোৱা ফল। ঠিক তেনেকৈ ঠাণ্ডা দিনত পাওঁ জলফাই, ৰবাব টেঙা, এইবিলাক আমি ঠাণ্ডাৰ দিনত পাওঁ। বতৰত মানে কিছুমান ঠাণ্ডাত হয় আৰু কিছুমান গৰমত হয়। 3 নম্বৰ চাবা, এইবোৰ ফল এগুটীয়া আৰু বহুগুটীয়া হিচাপে ভাগ কৰি লোৱা আহা। তলত কিছুমান ফলৰ ছবি দিছে। এফালে দিছে এগুটীয়া ফল আৰু আনফালে দিছে বহুগুটীয়া ফল। আম, জাম, লিচু আৰু বগৰী, এইবিলাক হৈছে কি? এগুটীয়া ফল। তেনেকৈ আপেল, কমলা, ডালিম, কঁঠাল, এইবিলাক হৈছে বহুগুটীয়া। বহুগুটীয়া মানে বেছি গুটি থকা আৰু এগুটীয়া মানে হৈছে এটা গুটি থকা। এই ফলবোৰৰ নামো তোমালোকে ভাগ কৰি লিখিবা। যদি সম্ভৱ হয় ছবিও আঁকি দিবা। এতিয়াতো ঘৰতে আছা, স্কুলত যোৱাই নাই, হয়নে? 4 নম্বৰ আছে পাঠত থকা বিভিন্ন ফলৰ নাম কোৱা। ক'বলৈ দিছে, তোমালোকে যদি পাৰা লিখিবা। 2 নম্বৰ বহীত লিখিবা। এইবিলাক ক্ৰিয়াকলাপৰ গোটেইকেইটা প্ৰশ্ন তোমালোকে 2 নম্বৰ বহীতে লিখিবা। পাঠত যিমানবিলাক ফল আছে সেই ফলবিলাকৰ নাম লিখিব নোৱাৰিলেও কমেও 10-15টা ফলৰ নাম তোমালোকে লিখিবা। 5 নম্বৰ, কেঁচাই খাব পৰা পাচলিৰ নাম কোৱা। আমি এতিয়া কি ফল কেঁচাই খাব পাৰোঁ? আমাৰ মাহঁতে যে ৰান্ধে, সেই ৰন্ধা পাচলিবিলাক আমি কেঁচাই কোনবিলাক খাওঁ? গাজৰ খাওঁ, বিলাহী খাওঁ, তিয়হ, এইবিলাক আমি কেঁচাই খাওঁ। চালাড বনাই দিয়ে নহয় মাহঁতে। কবিতাটো মুখস্থ কৰা। মইতো আগতেই কৈছোঁ তোমালোকক কবিতাটো মুখস্থ কৰিবলৈ। গতিকে তোমালোকে এতিয়া এই পাঠটো ফল-মূল কবিতাটো মুখস্থ কৰিবা। 1 নম্বৰ বহীত এবাৰ লিখিবা, বানানবোৰ ভালদৰে চাবা আৰু ক্ৰিয়াকলাপৰ এই পাঠটোৰ যিবিলাক প্ৰশ্ন আছে সেইবিলাক 2 নম্বৰ বহীত ধুনীয়াকৈ সুন্দৰ হাতৰ আখৰেৰে লিখিবা। লাহে লাহে লিখিবা, তেতিয়া আখৰবিলাক ভাল হ'ব, হয়নে? এতিয়া আজিলৈ এৰিছোঁ। তোমালোকে ভালদৰে পঢ়িবা আৰু লিখিবা দেই।